নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ডিয়াৰ বিজেজ নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ ৰাখীৰ এটা স্পেচিয়েল মিঠাই ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে মই একাপ চুজি কেৰাহীখনত ভাজি লৈছোঁ। ইয়াত কোনো ধৰণৰ তেল বা মই ঘিউ ব্যৱহাৰ কৰা নাই। এইখিনি অলপ সময় ভাজি ল'ম, বৰ বেছি ৰঙচুৱাকৈ ভাজিব নালাগে। এইখিনি ভজা হৈ গ'ল। এতিয়া চুজিৰ সমান পৰিমাণত মই অ'টছ লৈছোঁ। অ'টছখিনিও তেনেকৈ মই কেৰাহীখনত অলপ সময় ভাজি ল'ম, বেছি ৰঙচুৱাকৈ নাভাজোঁ। ইয়াত মই অ'টছ ব্যৱহাৰ কৰিছোঁ আৰু এই ৰেচিপিটো চুগাৰ পেচেণ্টসকলেও খাব পাৰিব, কিয়নো তেওঁলোকৰো খুব মিঠা খাব মন যায় আৰু এই আহজাতীয় বস্তু তেওঁলোকৰ কাৰণে ভাল। অ'টছটো আহজাতীয় বস্তুত পৰে, গতিকে তেওঁলোকে খাব পাৰিব। এইখিনিও আমাৰ ভজা হৈ গ'ল। এতিয়া গেছটো অফ কৰি মই চুজিখিনি অ'টছত একেলগে থৈ দিলোঁ। এতিয়া এখন কেৰাহীত মই আগতে খেজুৰৰ গুটি এৰুৱাই লৈ মিক্সিত মাৰি লৈছিলোঁ খেজুৰখিনি, সেইখিনি তাত মই অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ। এইখিনিও ভজা হৈ গ'ল। এতিয়া জুইটো কম কৰি গেছত মই কেৰাহীখন পাতি দিছোঁ। তাতে অ'টছ, চুজি আৰু খেজুৰখিনি একেলগে দি মই এখন চামুচেৰে মই লৰাই আছোঁ, যাতে খেজুৰখিনিত অ'টছ আৰু চুজিখিনি লাগি ধৰে আৰু এটা ডোৰ নিচিনা হৈ যায়। ইয়াত কোনো ধৰণৰ চেনি আৰু মই গুড় ব্যৱহাৰ কৰা নাই। খেজুৰৰ মিঠাই, খেজুৰটো খাবলৈ, গতিকে এইটো খাব পাৰিব চুগাৰৰ পেচেণ্টসকলেও। এতিয়া মই ইয়াত অলপ ড্ৰাই ফ্ৰুইটছ সৰু সৰুকৈ কুটি ভাজি লৈছিলোঁ, সেইখিনি তাত দি দিছোঁ। দি এতিয়া ভালদৰে মই লৰাই দিছোঁ। গেছটো অফ কৰি দিলোঁ। এতিয়া এখন প্লেটত উলিয়াই হাতেৰে অলপ সময় সানি লৈছোঁ। এতিয়া গৰমে গৰমে মই এইখিনি লাড়ু বনাই যাম। আজিৰ এই ৰেচিপিটো বিশেষকৈ মই ৰাখী বন্ধনত মোৰ সকলো দাদা ভাইটি লৈ মোৰ ফালৰ পৰা এইটো আগবঢ়াইছোঁ ৰেচিপিটো। এইদৰে এতিয়া মই সকলোখিনি লাডু মই বনাই লৈছোঁ। এয়া আমাৰ ৰেচিপিটো বনাই হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। লগতে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব।